যদি মই ক'ব খোজো সৰু সৰু উপায়েৰে আপোনালোকৰ কিছুমান প্ৰব্লেম সলভ কৰি ল'ব পাৰে। নমস্কাৰ, মই হিতেশ শৰ্মা আপোনালোকৰ ওচৰলৈ সুন্দৰ ৰেমেডি লৈ আহিছোঁ। আজিকালি প্ৰায়ে শুনা পোৱা যায় যে বহুতৰে ঘৰত বাচ্চাবিলাকৰ 3 বছৰ হৈছে, 4 বছৰ হৈছে, 5 বছৰ হৈছে, কিন্তু ভালদৰে কথা ক'ব নোৱাৰে, মাত ওলোৱা নাই। তো সেইসকল বাচ্চাৰ কাৰণে আজি এইটো ৰেমেডি লৈ আহিছোঁ। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিকোনো এটা মঙলবাৰত আপোনালোকে আপোনালোকৰ ওচৰৰ যিকোনো এটা মন্দিৰত যাব লাগিব। মন্দিৰত আপোনালোকে সেই বাচ্চাটোৰ নামত এটা ঘণ্টা আগবঢ়াব লাগিব। সেই ঘণ্টাটোত আপোনালোকে বাচ্চাজনৰ নামটো লিখিব লাগিব। লিখি বাচ্চাজনৰ সৈতে সেই ঘণ্টাটো লৈ গৈ মন্দিৰত সেই ঘণ্টাটোক পূজা কৰিব আৰু মনতে আপোনালোকে ভাবিব, ভগৱান, মোৰ বাচ্চাটোৰ এনেকুৱা প্ৰব্লেম আছিলে, মাত কথা ক'ব নোৱাৰে, আজিৰ পৰা এই বাচ্চাটোৰ মাত কথাটো ওলাইছে। এনেকুৱাকৈ আপোনালোকে মন্দিৰত ভগৱানক ভাবিব। তাৰপিছত আপোনালোকে সেই ঘণ্টাটো মন্দিৰৰ সন্মুখত যিমানবোৰ দৰ্শনাৰ্থীয়ে আহি এই ঘণ্টাটো বজায়, সেনেকুৱা ঠাইত আপোনালোকে ঘণ্টাটো ওলমাই দিব। আৰু সেই ঘণ্টাটো যিমান দৰ্শনাৰ্থীয়ে মন্দিৰত বজাব, সিমান সোনকালে আপোনালোকৰ বাচ্চাটোৰ মাত কথা সুন্দৰভাৱে ওলাব। এনেকুৱাকৈ আপোনালোকে মঙলবাৰৰ দিনাখন বাচ্চাটোৰ নামত এটা ঘণ্টা আগবঢ়াওক। তাৰপিছত দেখিব আপোনালোকৰ বাচ্চাটোৰ মাত কথা ধুনীয়াকৈ ওলাই আহিছে। এনেকুৱাকৈ আপোনালোকে এইটো ৰেমেডি কৰি চাওক, বহুত সুফল পাব। আৰু আগলৈ এনেকুৱা ৰেমেডি পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।